আছিল নে না ভুল ভাবা নাছিলে 1 টকা এটা আছিল নে চাব পাৰে 1 টকা এটা তুমি চাব পাৰে 1 টকা এটা আছিল নে 1 টকা এটা তো এই 5টা বাজা গেলে 1 টকা এটা আছিল নাই তো হেই গাইস ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ তো আজি ব্লগটো কি কৰিম বুলি ভাবিছো আজি ভাবিছো কি দোকানত কি বিক্ৰী হয় কি তো বলক ভিডিওটো আৰম্ভ কৰো তো প্ৰথমে দোকানত খুলি লও প্ৰথমে তো এফালে দোকান খুলি দিলো তো দোকান খোলা কমপ্লিট তো এতিয়া মানে দোকান খুলি দিলো তো এতিয়া বড় কাঠৰ বস্তুখিনি ভৰাব লাগে এতিয়া বঢ়িয়াকৈ চিডিল বিডিল হৈ যায় পুৰা বঢ়িয়াকৈ ঠিক ঠাক কৰোঁ তো লগ পাইছোঁ ঠিক ঠাক কৰি তো এতিয়া এইটোত ঠেলা দিব লাগে কাৰণ এইটো মানে গেলি গৈছে চকলেটবিলাক তো এতিয়া মালখিনি ওলোৱা হৈ গ'ল তো চাব পাৰে পুৰা গোটা ওলাই দিলোঁ তো আকচাইটো পাই দেখাই আছোঁ ৰ'ব এতিয়াহ'লে কিন্তু এটা কাষ্টমাৰ অহা নাই তো আহিব বাৰু অলপমান দেৰিকৈ বৰষুণে আহিব চাব পাৰে তো বৰষুণে আহিব পুৰা ক'লাকৈ আহিছে পুৰা বৰষুণে আহিব পিনে চাওক পুৰা খুলি দিলোঁ টাইম হৈ আছে 7:30মান বাজিল তো 7:30টাত দোকান খুলি দিলোঁ বঢ়িয়াকৈ এইটো ডেইলি ভ্লগ দিয়া চেলেঞ্জ লৈছোঁ তো দিবতো লাগিবই আৰু আপোনালোকেও ছাবস্ক্ৰাইবটো কৰি থ'ব চেনেলটো যিহেতু নতুন চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু তো এটা কাষ্টমাৰ আহিছিল তো 20 টকা প্ৰথম বহনি হৈ গ'ল তো ৰাতিপুৱাৰ প্ৰথম বহনি আজি 20 টকা তো ফাইনেলি ৰাতিপুৱাৰ মানে প্ৰথম কাষ্টমাৰটো আহি কিনে গুচি গ'ল মানে 20 টকাৰ কিবা এটা ল'লে Rupees received on Google Pay. তো এইজন আহিল ছেকেণ্ড নম্বৰ কাষ্টমাৰ অনলাইন মাৰিছে 50 টকা প্ৰায় 70 টকা মানৰ বিক্ৰী কৰিলোঁ ৰাতিপুৱাৰ পৰা চাব পাৰে কি পকা পকা আম তো চাব পিনে আমাৰ গাঁৱৰ আম মানে কি কম কিনিব লগা আম নহয় এতিয়া এটা কাষ্টমাৰ আহিল মানে ফ্ৰী গ'ল কাৰণ ফ্ৰী যোৱাৰ কাৰণটো আছিল বস্তুটো নাছিল তো এনেকৈ মানে দুই এটা কাষ্টমাৰ ফ্ৰী দিব লগা হয় তো এতিয়া মানে বৰষুণ আহিল তো চাব পাৰে এই বৰষুণটো মানে শান্তি মতা আছিল বৰষুণটো ঘূৰিও আহিল তো মানে আৰু আহিল বৰষুণটো চাব পাৰে ওপৰত মাত্ৰ তো পিনে বহতে মানে আহি গ'ল চাহ মানে অ'টছ আৰু হৰলিক্স তো পিনে চাব পাৰে তো এইখিনি খাই লগ পাই আছোঁ কাৰণ মানে ভোক লাগিছে মানে খাব এইখিনি খাই কিনে লগ পাইছোঁ ৰ'ব তো মানে এতিয়া বলক দোকানতে যাওঁ আৰু তো মানে বাকীও নিলে মানুহে এতিয়া বাকী লৈছে প্ৰায় 140 টকামানৰ বাকী লৈছে তো বাকীও সোমাই যায় বাৰু এনেকৈ দিনটোৰ ভিতৰত মোটামুটি এতিয়া প্ৰায় টাইম আপোনালোকে চাব পাৰে প্ৰায় 9:30 বাজে তো 9:30টাত মোটামুটি আমি 200ৰ ওপৰত চেল হ'ল দোকানত লেচু চাওক লেচু কিন্তু লেচু লগা নাই এইবাৰ তো এতিয়া মানে বঢ়িয়াকৈ বহি আছোঁ মোটামুটি চেল হ'ল আৰু বাৰু শিখৰ টিখৰ এনেকৈ চেল যাই আছে তো সেই আৰু এনেকৈ মোটামুটি চেল যাই আছে বাৰু আৰু কাষ্টমাৰ আহিল তো বিস্কুট লাগে বিস্কুট আৰু কাষ্টমাৰ আহিল তো বিস্কুট লাগে বিস্কুট এতিয়া মানে 50 টকাৰ বিক্ৰী হ'ল এজন তিৰি মানে কিবা কাৰণে চেনি তেনি লৈ গ'ল প্ৰায় 50 টকাৰ বিক্ৰী মানে বিক্ৰীৰ হিচাপটো তো কিন্তু মানে গাড়ীখনে শিখৰ লৈ গ'ল দোকানত বহি বৰিং লাগি গ'ল এতিয়া ভাতটো খাই লওঁ তো ভোক লাগিছে মানে ভাতটো খাই লওঁ তো ভাতটো খাই লগ পাই আছোঁ এতিয়া মানে বঢ়িয়াকৈ ভাত চাত খোৱা হ'ল তো এতিয়া মানে বলক দোকানত যাওঁ আৰু কিন্তু মানে সদায় এনেকৈ নৰ্মেলি যায় এনেকৈ দোকানত থকা বা এনেকৈয়ে যায় আৰু সদায় কিন্তু কাষ্টমাৰ আহিছে কেম্পা লাগে কেম্পা ইহঁতৰ নামকেইটা এড কৰি দিলোঁ তো এতিয়া ঘৰতে আছোঁ মানে তো দোকান চোকান অলপমান বন্ধ কৰিছোঁ আৰু নন ষ্টপ দোকান খোলা ধেমালি কথা নহয় তো এতিয়া অলপমান ৰেষ্ট লৈ লগ পাই আছোঁ এতিয়া মানে ইমান মানে ভোক লাগছে কি ক'ম আৰু দোকানত থাকিলেতো নহ'ব অলপ ভাতটো খাই আহোঁ তো ভাতটো খাই আহি লগ পাই আছোঁ তো ভাতটো খাই আহোঁ আগে মোটামুটি 6 ঘণ্টামান ৰেষ্ট লোৱাৰ পিছত এতিয়া মানে দোকানত আহিছোঁ তো এতিয়া মানে বহুত টাইম পিছত মানে ইয়াত দোকানত আহিছোঁ মোটামুটি 6 ঘণ্টামান পিছত মানে প্ৰায় 6 ঘণ্টামান পিছত অলপ ৰেষ্ট লওঁ কিমান চেল হ'ল মোটামুটি চেল হ'ল 500মান টকা বাকী এতিয়া মানে গধূলি হ'ব আৰু তো এইফালে শিখৰ লাগে তো শিখৰটো দি দিওঁ তো এইফালে মানে শিখৰ আৰু চকলেট কিনিলে তো এনেকৈ আৰু অলপ চলপকৈ বিক্ৰী হৈছে আজি ষ্ট্ৰিং লাগে ষ্ট্ৰিং তো এতিয়া 4টা ষ্ট্ৰিং লাগে বলক লৈ আহোঁ 100 100
তো আজি মানে এই ভিডিঅ'টো মানে দোকানৰ ওপৰতে হ'ল। তো নেক্সট ভিডিঅ' মানে ভাল ভাল আনিব চেষ্টা কৰিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। মানে বিক্ৰীটো ইমান এটা ভাল নহয়, কাৰণ আজি মানে দোকান বন্ধ ঘৰতে গ'ল প্ৰায়ভাগ। দোকানটো এতিয়া প্ৰায় মানে 8টামান বজাত গ'লে খুলিম। তো চাওঁ 8টামান বজাত গ'লে কিমান বিক্ৰী হয়। আজি মানে দোকানটো বন্ধ ঘৰতে গেছি বেছিভাগ, 6 ঘণ্টামান বন্ধ, মানে 6 ঘণ্টামান কি 6 ঘণ্টামান পুৰা বন্ধই আৰু। তো পিনে চাব পাৰে, তো পিনে শিখৰ শেষ, তো শিখৰটো এতিয়া কাটি লওঁ। তো শিখৰ শেষ, আজি 1 পেকেট মানে গ'ল শিখৰ। এই আৰু সদায় যে 1 পেকেট কৰি শিখৰটো লাগেই, মানে শিখৰটো ভাল বিক্ৰী হয় কিন্তু। তো শিখৰটো ভৰ্তি কৰিলোঁ, তো শিখৰটো চাওক পূৰা ভৰ্তি কৰি দিলোঁ। তো এইটো মানে এতিয়া বৰষুণ আহিব, তো চাব পাৰে ওপৰত তেনি পূৰা মানে একদম ক'লা কৰি আহিছে। এতিয়া মানে 6টা বাজিল, তো 6টা বজাতে দোকান বন্ধ নকৰোঁ, অলপমান দেৰিকৈ বন্ধ কৰিম। দিনটো মানে যি কাষ্টমাৰ আহিল, তো এতিয়া মানে সিমান এটা কাষ্টমাৰ নাই। এইখিনিমান টাইমত একদম মানে কাষ্টমাৰ নাই, তো সিমান টাইমত মানে ইমান এটা কাষ্টমাৰ নহয় দিনটোৰ অন্তত। তো মানে প্ৰায় 8:30 বাজিল, তো ভিডিঅ'টো সেইখিনিতে সমাপ্ত কৰিম। তো মানে দোকানত বন্ধ কৰিলোঁ বঢ়িয়াকৈ। তো এতিয়া বহিছোঁ এই হাতত লৈ আৰু ঘৰত যাওঁ। তো মানে কৈ আছোঁ কিমান বিক্ৰী হ'ল, মানে প্ৰায় 650 বিক্ৰী হ'ল। তো বলক ঘৰত যাই দেখাই আছোঁ। আপোনালোকে চাব পাৰে 8টা বাজিল, তো 8:30 বাজিল। এই হৈছে আজি মানে বিক্ৰী। ইয়াত মানে 2 এটা লেখাও নাই, মানে 2 এটা লেখাও নাগাল বাৰু। আজি মানে প্ৰায় বিক্ৰী হৈছে 635 টকা। তো আজি মানে ইমান এটা ভাল বিক্ৰী নহয়। তো ভাবিলোঁ কি এই ভিডিঅ'টো কিন্তু সমাপ্ত কৰিম। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই, নেক্সট ভিডিঅ'ত লগ পাম। তো শেষত মানে বঢ়িয়াকৈ মালখিনি ঘৰৰ ভিতৰত লৈ আহিলোঁ, ইয়াত থলোঁ বঢ়িয়াকৈ। তো বাই।